নমস্কাৰ বন্ধুসকল আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ বন্ধুসকল যদি আপোনালোকে আৰচি লখিমপুৰ এই ইউটিউব চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনাৰ বন্ধুৰ বৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল আহকচোন আজি আমাৰ ভিডিঅ'ৰ মেইন বিষয়টো লৈ যাওঁ আজি ভিডিঅ'ৰ বিষয় হৈছে 2024 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ল বা পাছ কৰিলে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো যুগুত কৰা হৈছে লগতে যিসকলে ফেল কৰিছে বা অনুত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো যুগুত কৰা হৈছে প্ৰথম কথা যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2024 বৰ্ষত মেট্ৰিক পাছ কৰিলে তেওঁলোকে হয়তো এনেকুৱা ধৰণৰ প্ৰশ্ন সন্মুখীন হৈছে তোমাৰ পাৰ্সেন্টেজ কিমান হ'ল তুমি কি ডিভিজন পালা তুমি লেটাৰ কেটা পালা মেট্ৰিক পাছ কৰাৰ পিছত তুমি ক'ত পঢ়িবা পাৰ্সেন্টেজ কম হলে আমুক কলেজ বা আমুক হায়াৰ সেকেন্ডাৰী সিট নাপাবা তাৰ পিছত আহিলে এনেকুৱা ধৰণৰ প্ৰশ্ন সন্মুখীন হৈছে আকৌ আমি এনেকৈ দেখিবলৈ পালো অভিজ্ঞতাৰ পৰা কৈছো যিসকল ছাত্ৰ-ছাত্ৰীয়ে যেনে তেনে থাৰ্ড ডিভিজনত পাছ কৰিছে তেওঁলোকৰ ঘৰলৈ মানুহৰ সমাগমটো কমি গৈছে সেকেন্ড ডিভিজনৰ প্ৰতি সেকেন্ড ডিভিজনৰ ক্ষেত্ৰটো একেই যিসকল ফাৰ্স্ট ডিভিজন পাইছে ষ্টাৰ পাইছে ডিস্টিংশন পাইছে ষ্টেণ্ড কৰিছে তেওঁলোকৰ মাজত কি হৈছে মানুহে উবুৰি খাই পৰিছে জুমুৰি খাই পৰিছে মানে বহুত মানুহৰ সমাগম ঘটিছে আচলতে এই পৰীক্ষাটো হৈছে জীৱনৰ সৈতে জড়িত এটা পৰীক্ষা যিসকলে ভাল কৰিছে তেওঁলোকৰ কাৰণে বহুত ভাল যিসকলৰ কাৰোবাৰ কিছুমান কাৰণত পৰীক্ষা যেনে তেনে পাছ কৰিব পাৰে কাৰোবাৰ বিশেষ অসুবিধা হ'ব পাৰে কিছুমানৰ পঢ়িলেও কি হয় মনত নৰয় কিছুমানে যিমান ক্লাছ কৰিলেও পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰে या কিছুমান জন্মগত কাৰণো থাকে আৰু কিছুমানে কি কৰে নপঢ়ো বুলিয়ে থাকে পঢ়িবলৈ এলাহ লাগে তাৰ পাছত আকৌ টান সাবজেক্ট যেনে মেথ সায়েন্স তাৰ পাছত আহিলে ইংলিশ এই সাবজেক্ট কিটা কিছুমানে বহুত বেয়া পায় তেওঁলোকে হেবু অনুশীলন নকৰে হেবু কাৰণতো কিছুমানে ফেল কৰিব পাৰে গতিকে এই ফেল কৰা ছাত্ৰ-ছাত্ৰীসকল হতাশ হ'ব নালাগে তোমালোকৰ সময় এতিয়াও যথেষ্ট আছে পাৰ হৈ যোৱা নাই যিসকলে ফেল কৰিছা অহাবাৰলৈ তোমালোকে সাজু হোৱা যে মানুহ সফল তেতিয়াহে হয় যেতিয়া মানুহ বিফলতাৰ পৰা শিক্ষা পায় যিসকল মানুহে বিফল হৈছে তেওঁলোকে কি হৈছে সফল হ'বলৈ দুগুণে উৎসাহ পায় মোৰ জীৱনতো মই কৰবাত যদি বিফল হওঁ মই সেই বিফলতাৰ পৰাহে মই সফল হ'বলৈ মই শিকিছো গতিকে তোমালোক হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই অহাবাৰলৈ চেষ্টা কৰিবা আৰু পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলে সেই প্ৰশ্নবোৰ সন্মুখীন হৈছে পাৰ্সেন্ট কি হ'ল লেটাৰ কেটা পালা ডিস্টিংশন পালা নে ষ্টাৰ পালা সেইবোৰ প্ৰশ্ন আহে গতিকে এই সময়ছোৱাত তোমালোকক বহুতে কি কৰিব উপদেশ দিব তুমি সায়েন্সতে পঢ়া তুমি আৰ্টছতে পঢ়া তুমি কমাৰ্চতে পঢ়া কিন্তু মন্তব্যবোৰ নিৰৰ্থক নহয় তেওঁলোকে তেওঁলোকৰ জীৱনৰ অভিজ্ঞতাৰ পৰা এই কথাবোৰ কৈ থাকে গতিকে কাকো হেলা ৰঙে চাব নালাগে মন্তব্যবোৰ গ্ৰহণ কৰিব লাগে আৰু ভাল লগা তোমাৰ ভাল লগা বা তোমালোকৰ ভাল লগা যিকোনো এটা উত্তৰ দিব লাগে বাকি যি কি নহওক সেই চেপ্টাৰটো মই হিমানতে সামৰণি মাৰিছো এতিয়া কথাটো হ'ল যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে এই সময়ছোৱাত হ'ল এডমিশনৰ সময় আৰু বেছি দিন নাই এডমিশন প্ৰক্ৰিয়া আৰম্ভ হ'বই গতিকে এডমিশন লোৱাৰ প্ৰাক মুহূৰ্তত আমাৰ ছাত্ৰ-ছাত্ৰীসকলক অভিভাৱকসকলে ক'ব শিক্ষাগুৰুসকলে ক'ব যিসকল ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগুৰুৰ সৈতে গভীৰ সম্পৰ্ক আছে ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃ আৰু শিক্ষকৰ সৈতে এই তিনিও দিশত সম্পৰ্ক আছে তেওঁলোক ছাত্ৰ-ছাত্ৰী তেওঁলোকক হয়তো বহুত যথেষ্ট ভাল তেওঁলোকৰ কাৰণে গতিকে অতি উত্তম ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণেতো মই ক'বলৈ নাযাওঁ তেওঁলোকে নিজে গম পাইছে তেওঁলোকৰ পৰিয়ালবৰ্গ শিক্ষাগুৰুসকল আছে মধ্যম পৰ্যায়ৰ বা নিম্ন পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণেতো মই এই কথাখিনি ক'বই লাগিব যে তোমালোকে ক'ত পঢ়িবা মেট্ৰিকটো পাছ কৰাৰ পিছত তিনিটা শাখা আছে হায়াৰ সেকেন্ডাৰী লেভেলত পঢ়িবৰ কাৰণে
সেই শাখাকেইটা হৈছে আৰ্টছ, ছায়েন্স, কমাৰ্চ। আৰ্ট হৈছে কলা, ছায়েন্স হৈছে বিজ্ঞান আৰু কমাৰ্চ হৈছে বাণিজ্য। আৰ্টছৰ ক্ষেত্ৰত যেতিয়া তোমালোকে আৰ্টছত পঢ়িবলৈ যাবা তেতিয়ালৈকে তোমালোকৰ লগত ইংলিছ ছাবজেক্টটো থাকিবই। তাৰ ইংলিছৰ বাদে বাকী সকলোখিনি কি হৈ যাব, তোমালোকৰ একদম অসমীয়া মাধ্যমতে আহি যাব। সেই দিশটোৰ লগতে মই ক'ব লাগিব যে আৰ্টছত পঢ়াৰ ছাত্ৰ ছাত্ৰীসকলৰ মেইন সুবিধাটো কি আছে, যিসকলে ছায়েন্স বেয়া পায়, বিজ্ঞান বেয়া পায়, গণিত বেয়া পায়, সেই ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব, আৰ্টছত নিজৰ ইচ্ছা অনুসৰি পঢ়িব পাৰিব। তাৰপৰা আহিলে আৰ্টছ পঢ়াৰ লগে লগে তোমালোকে সকলো দিশতে খোলা আছে। যেনে কোনোবাই টিচাৰ হ'ব পাৰে, কোনোবাই প্ৰফেচৰ হ'ব পাৰে, কোনোবাই ৰাজনীতিবিদ হ'ব পাৰে, এই দিশখিনি জড়িত হৈ আছে। গতিকে আৰ্টছত পঢ়িলেও তোমালোকৰ কোনো বিফলতা নাই, সফল হ'বা, কিন্তু একাগ্ৰতা দিব লাগিব। 2 নম্বৰ কথা, ছায়েন্সত পঢ়াৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে JW নেট দিম বুলি ভাবিছে, নিট, তাৰপৰা ইঞ্জিনিয়াৰ পঢ়িম বুলি ভাবিছে, যিসকলে গৱেষক হ'ম বুলি ভাবিছে, ডাক্তৰ, ইঞ্জিনিয়াৰ, সেইখিনি যদি পঢ়িম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে ছায়েন্সটোৱে একদম শ্ৰেষ্ঠতম। আৰু ছায়েন্সটো পঢ়িবলৈ যোৱাৰ লগে লগে তোমালোকৰ লগত যিটো মেট্ৰিক লেভেলত তোমালোকে মেথছ ছায়েন্স পাইছা, ছায়েন্সত গৈ পিনি সেইখিনি পাবা। ছায়েন্সৰ ভাগখিনি হৈছে পদাৰ্থ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, তাৰপৰা আহিলে জুলজি, বোটানী, এই বিষয়খিনি পাবা, বায়'লজি, এইখিনি কি হ'ব, ছায়েন্সৰ বিষয়টোৱে সামৰি ল'ব। আৰু মেথছটো থাকিবই ছায়েন্সৰ লগত, ইংলিছটো থাকিবই। আৰু কমাৰ্চ পঢ়িবলৈ যোৱাৰ লগে লগে কমাৰ্চৰ ছাত্ৰ ছাত্ৰীসকলে অৰ্থনীতি ছাবজেক্টটো পঢ়িবলৈ পাব, অৰ্থনীতি বিজ্ঞান, ইকনমিক্স পঢ়িবলৈ পাব, একাউণ্টেঞ্চি, এইখিনি মানে যিখিনি বেংকৰ লগত ৰিলেটেড, যিখিনি ব্যৱসায় বাণিজ্যৰ লগত ৰিলেটেড, সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কমাৰ্চ বাণিজ্য শাখাটো শ্ৰেষ্ঠতম। গতিকে মই 3টা শাখাৰ ওপৰত কথা ক'লোঁ। তোমালোকে যদি ভালকৈ আগৰ ভিডিঅ'ত চাইছা, এই সম্পৰ্কত মই ভিডিঅ' কি কৈছোঁ আপলোড কৰি থৈছোঁ। 3টা শাখাত কোৱাৰ পিছত এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে কোন শাখাত পঢ়িব, আটাইতকৈ ডাঙৰ প্ৰশ্ন, কোন শাখাত পঢ়িব, ইয়াৰ প্ৰশ্ন উত্তৰ কোনে দিব, যিসকলে পঢ়িব। মানে মই তোমালোকক কৈ আছোঁ, মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে কোন শাখাত পঢ়িব, এইটো আটাইতকৈ তেওঁলোকৰ জীৱনৰ বাবে ডাঙৰ প্ৰশ্ন, আৰু সেই উত্তৰটো তোমালোকৰ হাতত আছে। প্ৰথম কথা, আৰ্টছত পঢ়াৰ ছাত্ৰ ছাত্ৰীসকলে যদি আৰ্টছতে পঢ়ি ভাল পায় তেওঁ সফল হ'ব পাৰিব। ছায়েন্সত পঢ়ি যদি কোনোবাই ভাল পায়, ভাল ৰিজাল্ট কৰে, ছায়েন্সতে সফল হ'ব। কমাৰ্চত পঢ়ি যদি ভাল পায়, কমাৰ্চতে সফল হ'ব। কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলক অভিভাৱকেই হওক বা শিক্ষাগুৰুসকলে ভাল হওক বুলি কি কৰে, তুমি ছায়েন্সতে পঢ়া, কিন্তু ছাত্ৰ বা ছাত্ৰীগৰাকী কি হয়, ছায়েন্সত পঢ়িবলৈ মন নাই, আৰ্টছতে পঢ়ে, কিন্তু তেওঁলোকৰ কথা ৰাখিবলৈ গৈ পিনি কি কৰি দিয়ে, ছায়েন্সত পঢ়ি দিয়ে। সেই ভুলটো তোমালোকে কেতিয়াও নকৰিবা। সেই ভুলটো কৰিলে জীৱনত তোমালোকে হতাশাৰ সন্মুখীন হ'বা। গতিকে কোন শাখাত পঢ়িবা সেইটো তোমালোকে নিজে বিবেচনা কৰা, তেতিয়াহে তোমালোক সফল হ'ব পাৰিবা। খেলি মেলি নকৰিবা। মানে ইয়াৰ পৰৱৰ্তী কথাটো মই ক'বলৈ গৈ আছোঁ, কোন শাখাত পঢ়িবা সেই কথাটো ক'লোৱেই, কিন্তু কোনোবা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বুলি আমাৰ সমাজত একাংশ মানুহে কয়, তই ছায়েন্সত পঢ়িব পাৰিবি জানো, তোৰ পাৰ্চেণ্ট ইমান কম, আৰু এই ছায়েন্সত পঢ়িবলৈ বহুত টকা পইচা লাগিব, তহঁতৰ মা দেউতাই যোগাৰ দিব পাৰিব জানো, এনেকুৱা প্ৰশ্ন কৰে। তই আৰ্টছতে পঢ়, খৰচ কমিব। মানে কোনোবা পিতৃ মাতৃ অৰ্থনৈতিক দিশত পিছপৰা, তেওঁলোকক মানে কি বুলি কয়, ছায়েন্সত পঢ়িব পাৰিবি জানো, তেনেকৈ প্ৰশ্ন কৰিলে তেতিয়া সেই ল'ৰাটো বা ছোৱালীজনী হতাশাত ভোগে। সেই দিশটো মন কৰিবলগীয়া দিশ। গতিকে তোমালোকে যদি ছায়েন্সত পঢ়ি ভাল পোৱা, বিষয়টোৰ প্ৰতি একাগ্ৰতা আছে, ধৈৰ্য আছে, ভাল পোৱা যদি বিষয়টো, তেতিয়াহ'লে তোমালোকে সেই বিষয়টো লোৱা। তোমালোকৰ কাৰণে নিজৰ পিতৃ মাতৃয়ে সকলো উৎসৰ্গা কৰিব পাৰিব। ছায়েন্স আৰ্টছ বুলি কথা নাই। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কিছুমান ছাত্ৰ ছাত্ৰীয়ে আকৌ ভাবে যে মই আৰ্টছতে পঢ়িম, বাকী মোৰ মেথছ ছায়েন্স নাইকিয়া হৈ যাব, এতিয়া চিন্তা নাই। কিন্তু সেইটো বাৰু ভাল কথা, কিন্তু ভালকৈ পঢ়িব লাগিব। মুঠতে টানি টুনি মোটামুটি পাছ কৰি আজিৰ দিনত শৈক্ষিক লাইনটোত কোনো গুৰুত্ব নাই।
নামত হ'ব কামত নহয়। সাম্প্ৰতিক শৈক্ষিক সমাজ ব্যৱস্থাত কি হৈছে, শিক্ষাৰ মানদণ্ড ইমানেই বৃদ্ধি পাইছে, শিক্ষিতৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে বৰ্তমান উচ্চ শিক্ষা লাভ কৰি মানুহ নিবনুৱা সমস্যাত ভুগি আছে। গতিকে তোমালোকে যিসকলে পঢ়িম বুলি ভাবিছা মেট্ৰিক পাছ কৰাৰ পিছত তোমালোকে একাগ্ৰতাৰে পঢ়িব লাগিব, কাৰণ তোমালোকে তোমালোকৰ মা দেউতাৰ সপোনবোৰ সফল কৰিব লাগিব। গতিকে তোমালোকে গম পালাই মই এই ভিডিঅ'টোত ইমানখিনি দিশ ক'লোঁ। ইয়াৰ পাছৰ পৰ্যায়ত যি ক'বলগীয়া আছে মই নতুন ভিডিঅ'ৰ জৰিয়তে কৈ যাম। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে তোমালোক সকলোলৈকে মই ধন্যবাদ জনাইছোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি ৰাখিবা। গতিকে আজিলৈ আহোঁ। পুনৰ তোমালোক সকলোলৈ ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। যিসকলে পাছ কৰিলা বা ফেইল কৰিলা সকলোলৈকে মই শুভেচ্ছাই জনাইছোঁ।